হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই পাপৰি দাস। আজি মই বনাবলৈ গৈ আছোঁ চজিনাৰ আঞ্জা। চজিনাৰ আঞ্জা বনাবলৈ মই লৈছোঁ এয়া চাওক চজিনা চেলাই পেলাই ভালদৰে ধুই লৈছোঁ। এয়া মই সৰু সৰুকৈ কাটিছোঁ আৰু এয়া আলু আৰু এয়া চজিনাৰ আঞ্জাত দিবলৈ পিঁয়াজ, জলকীয়া, এয়া জিৰা, সৰিয়হ আৰু এয়া আদা নহৰু এইখিনি মই পিচি লৈছোঁ। প্ৰথমতে মই গেছত এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই ইয়াত তেল দিম। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজ দিম। এইবাৰ জলকীয়া, এইখিনি 2 মিনিটমান ভাজিব লাগিব। পিঁয়াজ জলকীয়াখিনি হৈ গ'ল। এতিয়া মই চজিনা আৰু আলু দিম। এইখিনি 5 মিনিটমান লৰাই থাকিব লাগিব। এতিয়া মই ইয়াত নিমখ দিম। এইবাৰ হালধি দিম। নিমখ আৰু হালধি দি পেলাই মই 2 মিনিটৰ কাৰণে ঢাকনি দিম। 2 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনিখন গুচাই দিম। এতিয়া মই ইয়াত মছলা দিম। প্ৰথমতে আদা নহৰুখিনি দিম। এইবাৰ সৰিয়হ, মছলাৰ গোন্ধ নোযোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব। চজিনা ভাজি হৈ গ'ল। ভালদৰে সিজি গৈছে, আলুও সিজিল। এতিয়া মই ইয়াত পানী দিম। মই ডাঙৰ গিলাচেৰে 2 গিলাচ পানী দিম। পানী দি পেলাই 5 মিনিটৰ কাৰণে ঢাকনিখন দিম। এতিয়া মই ঢাকনিখন গুচাই দিম। এয়া চাওক কিমান ধুনীয়া হৈছে। এতিয়া মই জিৰা দিম। মই আঞ্জাখন বেছি জুলীয়া কৰা নাই।
আঞ্জাখন প্ৰায় হৈ গ'ল। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।